কেৰুকা মেঘৰে নাচনি বজালে নকি হব বজালে নকি হব চেহেলে বুঢ়ী মাতু কানাই তই যি এনেকে ৰাতিপুৱাৰ পৰা নাচি মৰি আছা এই দুনিয়াৰ বুনকিলা গজি আছে বুনকিলা ঘুলবা নৰা যাচোন যা ঘৰৰ পিছত দুনিয়াৰ কচু গজি আছে সেইগিলা কাটি চিঙি অলপ জংঘল কম কৰ গেচোন দুনিয়াৰ মহে কামাৰে ৰাতি হলি যা মাই ৰখে এই অলপ বিহুৰ প্ৰেক্টিচ কৰবা দিছোন কালি আমাৰ ফাংচন আছে সেইকাৰণে অলপ বিহুৰ প্ৰেক্টিচ কৰি আছো বিহুৰ প্ৰেক্টিচটো কৰা হয়তো মই কাটিম নহয় অকণমান ধৈৰ্য ধৰচোন তই ঘৰত আছে না ওলে হে আপি তো কথা মোক জালা কালা কৰি খাবা লাগছি তহঁতে আইছা ভালে কৰছা দে ৰেনু আইছা লগত বহি মই বহিবা তোৰ লৈ আহো ৰ তহঁতে আজি আইছা ভালে হৈছি দে বহাহি মই তহঁতৰ ঘৰত বহু দিনৰ পৰাই যাম যাম বুলি ভাবি আছিলো কিন্তু যাব পৰা নাছিলো আজি আইছা বহ আমি কিছুমান দুখৰ সুখৰে কথা কওঁ দে বহাহি আমি আহি থাকোতে পিছে পিছে ভাইৰাছ বুঢ়ী আৰু বেক্টেৰিয়া বুঢ়ীও আহিছিল এতে আহিব নেকি তই যে কি চান্স দি থাকা হেতক তোৰ কথা তোত কয় তোৰ কথা তোত কয় চবৰে সংসাৰ গিলা হেতে খেদে আছে এনে কথা লগে লগে চান্স নিদি এতে বৰ বেয়া বুঢ়ী ডেঞ্জাৰ বুঢ়ী এটা মোৰে সংসাৰখন ভাংবা খুজিছে পৃথিৱীত ভাল বেয়া দুটা জাত থাকে যাৰ যিটো স্বভাৱ সিহঁতৰ এতিয়া সেইটোৱে স্বভাৱ সেই বুলি মই সিহঁতক আৰু ঠাই নিদিম না মোৰ তাকে ইমান ধুনীয়া কৰি মাত দি পেলাই আহে জানো এইটো সিহঁত কেনেকুৱা সেই হিচাপে সিহঁতক একো নকওঁ আহিলি মই চাহ থাকিলি চাহ বা তামোল সিহঁতক খুৱাই খেদাওঁ মানুহক বেয়া কেতিয়াও নকৰবি সিহঁতে যিমানে বেয়া নহওক সিমানে তহঁতে বেছি ভাল পাবি মই সেনেকুৱা তেওঁচোন আহি কেনে বহি আছে বহি আছে তহঁতে কিয়া আপুনি দেখা নাই দেখছা যদি সুধছে কিয়া সদঙাৰ ঘনা কচু মুখখন কি চখায়ে বত্তা একেবাৰে লাও পাত কচু পাত বাপাও আমি আহিছো অলপ বহিবা পিনা নেদা নেকি আহিছে আহক আহক আপোনালোকে আমাৰ পুৰণা গ্ৰাহক আপোনাক যদি বহিবা নেদাও কাক বহিবা দিম আহক আহক মোৰ চিটটোতে বহক আৰু এখন মই তোৰ লৈ আহোঁ বহক বহক মই মুঠি আহো দে হ'ব দে মই বহুতে তাতে দে আমি কি করলাকে কতনো মুটলা মারে এটা তো ফেলা কথা ভাই আইব গন্ধ আলব আমি থু ফেলবা লাগলিও তাতে নেফেলাম সেফালে বাথরুম আছে তাতে যায় পানিও আছে তাতে মুটিও আইলা হয় ভরু ধুই আইলা হয় আপনি বৰ ডাঙৰ কাম করলে দে আহক আহক বহক আহি ইয়াই মুত শান্তি নাই দে হ'ব দে তহঁতৰ সধ্যন কক গেলে নকবি হুৰি ঘৰৰ পিছত দেখি গোটা কচু হৈছি তাকে মই কাটতে দিছো মই মাতো ৰচোন ধন বাপা আছোন একবাৰ খবৰ ভাল নে আমাৰ আৰু খবৰ বেয়া হ'ব না ৰাতিপুৱাই উঠো ঘৰে ঘৰে মানুহক চাহ বিচাৰি চাহো দে ৰাইজৰ ভাল মানে আমাৰো ভাল হয় না হয় দে বাইদেউ এটা কথা কিন্তু মানবা লাগিব আপোনাৰ ল'ৰাই বৰ ধুনীয়া বিহু নাচে মই আগতে বিহু নাচিছিলো নহয় এইবাৰ ময়ো তাত শিকিম আমি একেলগে বিহু নাচিম মঞ্চত এইবাৰ তো সংসাৰ চাবা লাগে না বিহু নাচবা লাগে আৰু আজিকালিও নতুন নতুন বোৱাৰী মাখাৰ কি যে চখ হৈছি সংসাৰ ৰখতলৈ গেছি একেবাৰে তহঁতেও যে কথা কোৱা আৰু তাই বোৱাৰী হ'ল বুলি কেনে কিয়া চবৰে এটা মন নাথাকে বিহু নাচবা কালি আমাৰ গাঁৱত ফাংচন আছে গম পা নে মই আজি প্ৰেক্টিচ কৰি আছো মই নাচিম কালি হয় নেকি দে কি নাচবি আমাক দেখাই দিছো অকণমান সময় ৰখি ৰখি আছো দে
এই ঢোলটি কান্ধত লয়ে নাচনি বজালে নকি হব ইয়াই এ আপা তুই কি আপি নিচিনা নাচিছে তাকেইতো ৰ মই পইচা ৰচোন একবাৰ হয় দে আজিকালি কিছুমান ল'ৰা কাম নাই আৰু কি যে কামত নোহোৱা কাম মাহা কৰি থাকে হয় দে হে হেয়া হে ৰচোন খুৰী সিটো বিহু নাচটো নাচি দেখালাই কেনেকুৱা হৈছি কমেণ্টটো দিছোন মোক একবাৰ ল'ৰা মানুহটো হৈ কি ছোৱালীৰ দৰে ভাজি নাচিছিয়ে হয় দে বোলে আছে গৰু নাবাই হাল হোৱাতকে নহয় ভাল ইয়াবু তই যি মোক যে কৈছে বিহু নাচৰ কথা এই সংসাৰৰ আপা মাখাই যে আপি হৈ হৈ নাচি আছে তই দেখা পোৱা নাই নে তোৰ আৰ ঘৰে তাৰ ঘৰে কথা লগে লগে তোৰ আগত দাঁত কেইটা নহা আছে আবু তই কথা ক'ব পাৰিছা নে তোৰ আৰ ঘৰে তাৰ ঘৰে কথা লগাওতেই যাব দাঁত পকা খাইটি বুঢ়ী ৰচোন তই ইমান কথা ক'ব নালাগে তই বতাহখন লৈ পেলাই ঘৰত যাচোন যি ক'ব লাগে মই কম যা হে মাই শুনচোন এই বুঢ়ীহঁতক কালি পে আহিব নেদবি আমাৰ ঘৰত বধা পিৰা চিৰাও নেদবি কেনেকৈ বেয়াকে কয় বিহু নাচোতে ইমান ডাঙৰ কথা হৈছে নে যাচোন যা মোক যি ক'ব লাগে কম যা আপোনালোকৰ যে কথা আৰু আপোনালোকক মই ইমান মৰম কৰোঁ আদৰ সাদৰ কৰি পেলাই আহিলি বহিবা দিওঁ তামোল দিওঁ চাহ দিওঁ আজি আপাটোক মোক ইমানে হেৰি কৰি দিলি কি সি বিহু নাচলা দেখি আপি চলিৰ ভাজ দি বিহু নাচিলা দেখি সি মানুহ নহয় সি যে আপি চলিৰ ভাজ দি পেলাই বিহু ডেন্স কৰিব পাৰছি সেইটো বহুত ভাগ্য বুলি ভাবব আপোনালোকৰ ল'ৰা কেইটাৰ নিচিনা এই পানীৰ বটলত মদ ঢালি ঢালি মিলে মিলে তাৰমানে দোকানৰ আগে আগে চাকৰ খাই খাই ফুৰিব লাগে তেতিয়াহ'লে মোৰ আপাতোক ভাল বললি হয় ভাল সংস্কাৰ দিছো নহয় সেইকাৰণে বেয়া কথা ক'ব আহিছা আজি মানে নাহিবি আমাৰ ঘৰৰ কেনেকে ইয়াই কেনে কলাই যাওঁ এপিনে হলিও আমাৰ নাতিনীটো সেনেকুৱা নহয় তাই ৰাতিপুৱাই উঠি গা মূৰ ধুই কেনে তাই চাকি বন্তি জ্বলাই ভাত পানী খাই কলেজত যায় বেক্টেৰিয়াবোৰৰ কথা নাচাই কি আৰু নাতি মেৰা কলেজত যাই দেখোন বেলেগৰ আপাৰ বাইকৰ পিছত দেখোন এনেকে ফেটা হয় দেখোন ঘূৰি ফুৰে দে হয় দে আজি এটা কালি এটা লিখি থাকো ইয়ে মাই কথাটো গম পা নে মই ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত চিলেকশ্যন হলো নহয় ভালে হৈছে দে দেখছা তহঁতে এতিয়া নে ইয়াৰ কথা কিমান কৈছিলি তহঁতৰ চলিৰ কথা শুনলি এতিয়া মোৰ চলি দেখছা সি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ পৰাই চিলেকশ্যন হৈছে বোলে সেইকাৰণে তহঁতক এটা কথা কৈ থ শুন বোলে আইছা কুৰবা বহিবি শিলত লছৰ কৰলি মৰবি কিলত